Good morning, guys. মই আজি মৰ্ণিং ৱাক কৰিব আহিছোঁ গতিকে আজি 30 তাৰিখ আৰু আমাৰ মেকআপ আছে যিহেতু সেইটো কাৰণে সোনকালে উঠিলোঁ। বহুত কাম আছে মোৰ আৰু আহিব লাগিব এইফালে যাব লাগিব, কিবা কাম আছে আহিম আৰু এয়া পোহৰ হৈছে অলপমান আৰু মোৰ মাতটো বেয়া হৈ আছে কাৰণে মোৰ এইকেইদিন বেমাৰ হৈ আছে, চৰ্দি জ্বৰ সেয়া আৰু আহক আপোনালোকে ৰাতিপুৱাৰ সৌন্দৰ্য দৃশ্য চোৱা। আপোনালোকে এনেকৈ মৰ্ণিং ৱাক কৰিবচোন, দেহাটো ভাল হ'ব আৰু হেল্ডি হৈ থাকিব। আৰু ৰাতিপুৱা উঠিলে একচুৱেলি বহুত ভাল লাগে। 4টা মানত পূৰা ফিল খাব পাই ন, সেইটো বাৰু ভাল লাগে। এতিয়া মোক মই ধৰিছোঁ এইবাৰ কেমেৰাটো, এইয়া চোৱা এইফালে বেলিটো পোহৰ হৈ গ'ল গাইজ আৰু একদম ধুনীয়া বতাহ দিছে। কেমেৰাটো আৰু পুৰা ৰেডি হৈ ল'লোঁ। এতিয়া যাবহে লাগে আৰু যাওঁ, আপোনালোকক দেখাই থাকিম আৰু আপোনালোকে চাই থাকিব। আহি পালোঁ পুখুৰীৰ পৰা, কিন্তু এটা মানুহ অহা নাই, মই ফাৰ্ষ্ট আহিছোঁ। তাৰপিছত এতিয়া আহিছে বাইদেউবিলাক, দেখাইছোঁ ইয়াৰ লোকেশ্যন। সকলোকে আমাৰ উপদেষ্টা ডাঙৰীয়া সংশোধন গামোচা সম্বোধন জনাব আৰু সম্বোধন জনাব কণিকা আৰ ব্লগছ। কি ক'ব, ইয়াতে আহি কেনেকুৱা লাগিল? ইয়াতে আহি একদম বহুত ভাল লাগিল আৰু মানে লক্ষীপুৰবাসীয়ে আৰু যিকেইটা ইউটিউবাৰ আছে সেইকেইটা মানে ইমান ধুনীয়াকৈ আমাক ছাপৰ্ট কৰিছে, ইমান ধুনীয়াকৈ সহায় কৰিছে আৰু ইমান মানে ভাবা নাছিলোঁ ইমানখিনি সন্মান পাম বুলি, মানে ভাবাতকৈ বহুত মানে বেছি সন্মান পাই গৈছোঁ। তো তাৰ কাৰণে বহুত ভাল লাগিছে আৰু তোমাকো ধন্যবাদ দিছোঁ। তো কি ক'ম আৰু যিকেইটা ইয়াত আমি আলোচনা কৰিছোঁ, বহুত ধুনীয়া কথা আলোচনা কৰিছোঁ আৰু নেক্সট মিটআপত আপোনালোকে যদি চাই আছে ভিডিঅ'টো, তো নেক্সট মিটআপত আহিব, ধুনীয়া কথা আলোচনা হয়। তো মানে ইউটিউবত কেনেকৈ গ্ৰ' কৰিব পাৰি বা কেনেকৈ মানে ইউটিউবত ভিডিঅ' বনাব পাৰি সেইকেইটা কথা লৈয়ে আমি আলোচনা কৰোঁ সাধাৰণতে। তো আপোনালোকে মিটআপত আহিব লাগে, আহক আৰু ধুনীয়া ইউটিউবাৰকেইটাক লগ পাই। তো চেনেলৰ নামটো কৈ দিয়া। মোৰ চেনেল এনে একদম সৰুকৈ আছে, তো নিহাল ৰাফা বুলি, তো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব দাদাৰ চেনেলটো। ইয়াতে আহি কেনেকুৱা লাগিলে আমাৰ এইফালে? খুব বেছিয়ে ভাল লাগিছে, মানে ভাল লাগিছে। লক্ষীপুৰত থাকিম বুলি ভাবি আছিলোঁ না, ফাইনেলি মিটআপটো এৰেঞ্জ কৰি আহিলোঁ, খুব বেছি ভাল লাগিছে। আৰু স্পেচিয়েলি আমাৰ জয়াহঁতে খুব ভালকৈ এৰেঞ্জ কৰিছে না, তাৰ কাৰণে আৰু বহুত ধন্যবাদ। থেংক ইউ। পাইছে আৰু আশা কৰিছোঁ তুমি অতি সোনকালে গল্ডেন প্লে বাটনটো পাই যোৱা ব্ৰ। ধন্যবাদ আৰু আপোনালোকেও মানে মোৰ ফালৰ পৰা বেষ্ট উইচ থাকে আৰু সদায় ছাপৰ্ট। তেখেতে আপোনালোকক দেখিবৰ কাৰণে ওলাইছে।
দিনন দিয়া বলা ডাঙৰ মানুহ ইয়াৰ একটা ধৰি ধৰি ভিজি মানুহ পুৰা খাই আছে পুৰা ভাই ভাই বলছে ভাই মোৰ চেনেলৰ নাম আছে প্ৰীতম মাইন্স গ্ৰুপ চাব ছাবস্ক্ৰাইব কৰিব লগতে ভণ্টিৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পুলকদাৰ লগত ভিডিঅ' বনাব পুলকদাৰ লগত আছে থেংক ইউ বহুত ভাল লাগে গোটেই খালি ইউটিউবাৰ ইয়া দেখি পাই